আজি আমাৰ 14 নং চিৰাং দুৱাৰত আমাৰ কোচ ৰাজবংশী ইউথ ডেভেলপমেণ্ট ছ'চাইটি এখন গঠন কৰা হয়। এই কমিটিখনৰ জৰিয়তে আগন্তুক দিনবোৰত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ আমি সমাজৰ কামখিনি কৰি যাব পাৰোঁ, এই কমিটিখনৰ জৰিয়তে আমি কামখিনি কৰি যাম বুলি আজি আমি প্ৰস্তাৱ দিলোঁ। চাওক, যিহেতু আমাৰ 14 নং চিৰাঙত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যিটা সমস্যা, প্ৰথমত হৈছে আমাৰ শিক্ষাৰ সমস্যা। শিক্ষাত বহুতো পিছ পৰি আছে। তাৰ ক্ষেত্ৰত আমি প্ৰথমে শিক্ষাৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিব লাগিব। তাৰ ক্ষেত্ৰতে আমি আৰু অন্যান্য দিশত যিবিলাক কাম কাজ আছে কৰিবলগীয়া, পিছ পৰি থকা যিবিলাক গাঁৱৰ সমস্যা, এই সমস্যাখিনি কেনেকৈ আমি সমাধান কৰিম, এই কামখিনি সমাধানৰ ক্ষেত্ৰত এই ছ'চাইটিখনে আগভাগ লৈ কাম কৰি যাব। প্ৰেচিডেণ্ট হিচাপে মই ৰুণিখাটাৰ পৰা মই নিজে শ্ৰী নাৰায়ণ চন্দ্ৰ বৰ্মন এই ছ'চাইটিৰ প্ৰেচিডেণ্ট, আৰু মোৰ যুটীয়া সম্পাদক ইয়াতে আছে চামৰিচাৰ পৰা শ্ৰী প্ৰমোদ ৰায়। এই ছ'চাইটিক এই ছ'চাইটিক ৰাইজক মই এটাই আহ্বান কৰিম, আৰু অলৰেডি ৰাইজৰ আহ্বান মৰ্মে এই ছ'চাইটিখন আজি গঢ়িবলৈ আমি সক্ষম হৈছোঁ। আজি 14 নং চিৰাঙত যিমান আমাৰ কোচ ৰাজবংশী গাঁও আছে, যিমান আমাৰ অঞ্চলবিলাক আছে, প্ৰত্যেকখন গাঁৱৰ গাঁওবুঢ়া আৰু তাৰ লগতে আমাৰ কোচ ৰাজবংশীৰ বুদ্ধিজীৱী, তাৰপিছত ইয়াৰ লগতে জড়িত আছে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি, আমি সকলোৰে লগত আলোচনা বিলোচনা কৰি আলোচনাৰ মৰ্মে আমি আজিৰ তাৰিখত এই কমিটিখন গঠন কৰিবলৈ সক্ষম হৈছোঁ। কমিটিখনত মুঠ 101জন আমাৰ পূৰ্ণাংগ ৰূপত কমিটি সদস্য আছে।